এই ফেচিয়েলটো কৰাৰ পাছত আপোনালোকে ইমানেই ধুনীয়া এটা ৰিজাল্ট পাব আপোনালোকে পাহৰিয়ে যাব যে ফেচিয়েলটো আপোনালোকে পাৰ্লাৰত নহয় ঘৰতে কৰিছে গতিকে ফেচিয়েলটো কেনেকৈনো কৰিলোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়া ভালদৰে ধৰিব পাৰিব হেল্ল' এভৰিৱান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে চাই খবৰ নিশ্চয় বহুত বেছি ভাল আমাৰো ভাল আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই চাগে গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব হয় আজি আপোনালোকে লৈ আহিছোঁ পাৰ্লাৰ দৰে একে ৰিজাল্ট পোৱাকৈ আপোনালোকে ঘৰতে কেনেকৈ ফেচিয়েল কৰিব পাৰিব তাৰে ওপৰত এটা ভিডিঅ' হয় আপোনালোকে এটা আলুৰ সহায়ত ঘৰতে খুব ধুনীয়াকৈ ফেচিয়েল কৰি পেলাই পাৰ্লাৰ দৰে ঠিক একে ৰিজাল্ট পাব আপোনালোকে ফেচিয়েলটো কৰাৰ পাছত পাহৰিয়ে যাব যে আপোনালোকে ঘৰতে কৰিছে নে পাৰ্লাৰতে কৰিছে নে খুব ভাল এটা মানে ৰিজাল্ট পাব স্কিনখনত যদি আপোনালোকৰ পিগমেণ্টেশ্যন হাইপাৰ পিগমেণ্টেশ্যন মেলাজমা ৰ'দৰ কাৰণে যদি খুব বেয়া হৈ গৈছে স্কিনখন তেতিয়াহ'লে স্কিনখন খুব ধুনীয়াকৈ আপোনালোকে মানে ৰিপেয়াৰ কৰিব পাৰিব আৰু খুব এটা গ্ল'য়িং মানে স্কিন পাব আপোনালোকে একেবাৰে গ্লাছৰ দৰে এটা খুব মানে গ্লাছ স্কিন পাব মানে খুব ভাল ৰিজাল্ট পাব গতিকে কেনেকৈনো ফেচিয়েলটো কৰোঁ তাকে আজি আপোনালোকৰ আগত ভিডিঅ'টো দেখুৱাম যিহেতু এতিয়া সকলোৱে ব্যস্ত মানে দিন সকলো ব্যস্ত হৈ থাকে ল'ৰা ছোৱালীৰ কাৰণেই হওক বা বিশেষকৈ মাতৃসকলে ল'ৰা ছোৱালীক লগত এতিয়া ধৰি লওক স্কুল খোলা দিন একেবাৰে সময় নাই নহয়নে সকলো ব্যস্ত কিন্তু পাৰ্লাৰত গৈ ধৰি লওক গৈ পেলাই মানে সময় মানে ইমান ঘণ্টা দি গুচিয়ে যায় ফেচিয়েলটো কৰিবলৈ গ'লে ধৰি লওক গৈ পেলাই এপইণ্টমেণ্ট লৈ থ'লে বাৰু বেলেগ কথা কিন্তু গৈ পেলাই মানে ফেচিয়েলটো কৰি অহালৈ মানে বহুতখিনি সময় মানে হেৰি হৈ যায় কিন্তু ঘৰতে যেতিয়া আপোনালোকে খুব কম সময়ৰ ভিতৰতে কেইটামান বস্তু হাই ফেচিয়েলটো কৰিব পাৰিব তেতিয়াহ'লে আপোনালোকৰ আৰু কিমান মানে সময় বাচি যায় নহয়নে লগতে পইচাওতো বাচি যায় নহয় জানো গতিকে সেইখিনি পইচাৰে আকৌ বেলেগ এটা কামতো আহিব মই এইটো কোৱা নাই যে আপোনালোকে পাৰ্লাৰত গৈ পেলাই ফেচিয়েল কৰিব নোৱাৰে যোনসকল যোনটোতে কমফৰ্টেবল পায় কৰিব পাৰিব কিন্তু ঘৰতো যে এটা আলুৰ সহায়েৰে ফেচিয়েল কৰি আপোনালোকে ইমান ধুনীয়া এটা ৰিজাল্ট পাব পাৰিব তাকে মানে আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আগতেও আপোনালোকে ফেচিয়েলৰ ভিডিঅ'বোৰত বহুত মানে ভাল ৰেছপন্স দিছে আৰু ভাল পাইছে বহুতে কৰিছেও গতিকে সেই আজি আলু ফেচিয়েলটো আপোনালোকে কেনেকৈ কৰিব লাগে তাৰে ওপৰত মানে ভিডিঅ'টো হ'ব ধৰি লওক গতিকে বেছি আৰু কথা পাতি নাথাকোঁ বেছি কথা পাতি থাকিলে আৰু মানে আপোনালোকৰ বেছি বৰো হৈ যাব গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকৈ আপোনালোকে আলুৰ ফেচিয়েলটো কৰিব যিহেতু আমি আলুৰ ফেচিয়েল কৰিম গতিকে আমাক আলুৰ প্ৰয়োজন হ'বই মই প্ৰথমে এটা মিডিয়াম সাইজৰ আলু ভালদৰে ধুই বাকলি গুচাই আকৌ ধুই লৈছোঁ তাৰপাছতে এখন পিহনাৰ সহায়েৰে আলুটো ধুনীয়াকৈ ৰুকি ল'ম আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মিক্সিৰ সহায়েৰেও কৰিব পাৰিব আলুটো টুকুৰা টুকুৰকৈ কাটি মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব পাৰিব মই যিহেতু এই পিহনাৰ সহায়েৰে কৰি ভাল পাওঁ গতিকে এনেদৰে মই আলুটো ভালদৰে ৰুকি লৈছোঁ আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব পাৰিব আলুটো ৰুকি লোৱাৰ পাছত মানে ইয়াৰ যিহেতু ৰসখিনি উলিয়াব লাগিব আৰু আমাৰ ফেচিয়েলটোত আলুৰ ৰসখিনি ব্যৱহাৰ কৰা হ'ব গতিকে আলুটোৰ পৰা ধুনীয়াকৈ ৰস আমি উলিয়াব লাগিব দেখিছে নহয় আলুটো ধুনীয়াকৈ ৰুকি মানে হৈ গৈছে আৰু এই আলুখিনিৰ পৰা মানে আমি ৰসখিনি উলিয়াব লাগিব এটা গ্লাছৰ বাতি লৈছোঁ আৰু গ্লাছৰ বাতিত মানে চেপি আলুৰ ৰসখিনি উলিয়াইছোঁ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে এখন ধুনীয়াকৈ চেকনিৰ সহায়ত আলুখিনি মানে পেষ্টখিনি দি দিব তাৰপাছতে অলপ হেঁচি দিলে মানে আলুৰ ৰসখিনি উলিয়াই যাব আৰু এই আলুৰ ৰসখিনি আমি গোটেই ফেচিয়েলটো কৰিম এয়া দেখিছে নহয় এয়া এনেদৰে আলুৰ ৰসখিনি মই ভালদৰে গোটেই আলুৰ ৰসখিনি উলিয়াই লৈছোঁ আৰু এয়া হৈ গৈছে এতিয়া এই আলুৰ ৰসখিনিত আমি গোটেই ফেচিয়েলটো কৰিম গতিকে আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে আলুৰ ৰসখিনি বনাই লোৱাৰ পাছত আপোনালোকে প্ৰথমে মানে ৰসখিনি উলিয়াই ল'ব এক্সট্ৰা কৰি পেলাই তাৰপাছতে মই চুলিখিনি বান্ধি লৈছোঁ যিহেতু চুলিখিনি মানে মেলা হোৱা থাকিলে কৰিবলৈ অকণমান অসুবিধা হ'ব মুখৰ আগলৈ ধুই আহি যাব যে তাৰপাছতে আপোনালোকে প্ৰথমে মুখখন ভালদৰে ফেচ ৱাছ কৰি ধুই আহিব যিকোনো ধৰণৰ আপোনালোকে ফেচ ৱাছ যি ব্যৱহাৰ কৰে কৰি আহিব পাৰিব যদি মেকআপ কৰি আছে তেতিয়াহ'লে ডাবল ক্লিনজিং কৰিব অইল ক্লিনজিং বা যিকোনো ধৰণৰ মাইচেলাৰ ৱাটাৰ দি পেলাই ক্লিনজিং কৰি তাৰপিছতে আকৌ ফেচ ৱাছ কৰিব আৰু DIY ফেচ ৱাছ এটা দিয়া আছে বহুত ভাল হয় আপোনালোকে সেইটো ইউজ কৰিব পাৰে বাকী মাৰ্কেটৰ যিকোনো আপোনালোকে যোনটোৱে মানে কমফৰ্টেবল হয় ফেচ ৱাছ কৰি আহিব তাৰপাছতে আলুৰ ৰসখিনিত মানে প্ৰথমটো ষ্টেপ হ'ল ফেচিয়েলৰ ক্লিনজিং গতিকে ক্লিনজিঙৰ কাৰণে এটা গ্লাছৰ বাতি ল'ব আৰু এটা গ্লাছৰ বাতিটো আলুৰ ৰস উলিয়াই থোৱা আছে আমাৰ আৰু তাৰ পৰা অকণমান মানে আধা চামুচমান আলুৰ ৰস ল'ব ইয়াতে আলুৰ ৰস ল'ব আৰু তাতে মিক্স কৰিব গোলাপ জল এইটো দেখিছে নহয় গোলাপ জল মিক্স কৰিব গোলাপ জল অকণমান মিক্স কৰি পেলাই এইখিনি ভালদৰে মিক্স কৰি এখন কপাহেলেদি গোটেই মুখখন ভালদৰে মানে চাফা কৰিব এই কপা অকণমান লৈ লৈছোঁ তাৰপিছত গোটেই মুখখন ভালদৰে চাফা কৰিব
যি মুখত লেতেৰা আছে ডেড স্কিন আছে বা যি আৰু মানে আছে গোটেইখিনি মানে ওলাই আহিব খুব ধুনীয়াকৈ গোটেই মুখখনত সাৰ্কুলাৰ মোচনত মানে হেৰি কৰিব ক্লিন কৰি ল'ব আপোনালোকে 1-2 মিনিট মান খুব ধুনীয়াকৈ গোটেই মানে মুখখনতে ক্লিন কৰিব তাৰপিছত ডিঙিৰ এই পোষণটো কৰিব আৰু মুখখনত কৰি পেলাই ডিঙিৰ এৰিয়াটোত মানে কৰিবলৈ কেতিয়াও নাপাহৰিব নহলে মুখখন আকৌ সাফা বগা লাগিব ডিঙিটো যদি কলা লাগে দেখিবলৈ বেয়া লাগিব নহয় জানো আজি অকণমান পোহৰৰ প্ৰব্লেম হৈছে যে যেহেতু মানে হেৰি যে বতৰটো খুব ডাৱৰীয়া আজি বতাহ বৰষুণ নিচিনা হৈ আছে অলপ মানে হে অলপ বতাহো দি আছে আৰু 3 দিনকৈ বৰষুণো পৰি আছে যে সেইকাৰণে মানে অকণমান মানে পোহৰটো এৰি আহিছে তে গোটেই মুখখনতে ক্লিন কৰা হৈ গৈছে তাৰপিছত এতিয়া অকণমান মুখখন ধুই আহিব লাগে এতিয়া মুখখন ধুই আহি আকৌ লগ পাই আছো এতিয়া মুখখন মই ধুই আহিলো তাৰ পাছতে এতিয়া আমি কৰিম স্ক্ৰাবিং কৰিবৰ কাৰণে মই লৈছো প্ৰথমে হেৰি হয় পিঠাগুড়িটো বহুত ভাল এক্সফলিয়েটৰ হয় পিঠাগুড়িয়ে মানে আমাৰ স্কিনখন মানে বহুত ভালদৰে মানে স্কিনখনত যিমান যি ডেড স্কিন আছে যি আছে পিঠাগুড়ি আৰু দি মানে স্ক্ৰাব কৰিলে বহুত ভাল এটা ৰিজাল্ট পাব আপোনালোকে গতিকে ইয়াতে 1 চামুচ পিঠাগুড়ি লৈছো তাৰপিছতে আলু ৰস যোনখিনি আমি আলু ৰস উলিয়াই লৈছিলো কাৰণ গোটেই বেছটো আমাৰ আলু ৰেডি কৰা হৈছে গতিকে আলু ৰস মানে যি উলিয়াই থৈছিলো তাৰে 1 চামুচ আলু ৰস দি লিছো তাৰপা ধুনীয়াকৈ খুব ধুনীয়াকৈ এনেকৈ পেষ্ট টাইপৰ এটা বনাই ল'ব পেষ্ট টাইপ মানে বনাই লৈ পেলাই তাৰপিছত গোটেই মুখখনতে প্ৰথমে লগাই ল'ব এনেদৰে গোটেই মুখখনতে গোটেই মুখখনতে এনেদৰে লগাই লৈছো তাৰপিছত গোটেই মুখখনতে লগোৱাৰ পাছত খুব ধুনীয়াকৈ সাৰ্কুলাৰ মোচন গোটেই মুখখন ভালদৰে স্ক্ৰাব কৰিব যোনখিনি এৰিয়াত আপোনালোকৰ পিগমেণ্টেশ্যন আছে ডাৰ্ক স্পটছ আছে যি ডেমেজ আছে মানে যোনখিনি এৰিয়াত আকৌ নাকৰ এইখিনিত ব্লেক হেডছ খুব বেছি থাকে বহুতৰ হোৱাইট হেডছ থাকে সেই এৰিয়াখিনিত খুব ভালদৰে মানে স্ক্ৰাব কৰিব আৰু সাৰ্কুলাৰ মোচনত মানে লাহে লাহে খুব ধুনীয়াকৈ মানে স্ক্ৰাব কৰিব আপাৰ পোৰ্চনতো কৰিছো মই খুব ধুনীয়াকৈ গোটেই মুখখনতে স্ক্ৰাব কৰিছো এয়া চাওক এনেদৰে গোটেই মুখখনতে ধুনীয়াকৈ স্ক্ৰাব কৰিব 2-3 মিনিট মান খুব ধুনীয়াকৈ স্ক্ৰাব কৰিব তাৰপিছতে স্ক্ৰাব কৰা 2-3 মিনিট মান স্ক্ৰাব কৰাৰ পাছতে আকৌ মানে 2 মিনিট মান ৰাখিব পাৰিলে ভাল হয় আৰু যদি আপোনালোকৰ টাইম থাকে তেতিয়াহলে 2 মিনিট মান ৰাখি দিব যেতিয়া আপোনালোকে ফিল কৰিব যে গোটেই মুখখনতে খুব ধুনীয়াকৈ স্ক্ৰাব কৰা হৈ গৈছে তেতিয়া মানে 2 মিনিট মান ৰাখিব ডিঙিৰ এই পোৰ্চনখিনিটো কৰিব যেহেতু এতিয়া মই আপোনালোকক দেখাব কৰাৰ কাৰণে কৰিছো গতিকে সেইখিনিত আৰু মই দেখুৱা নাই আপোনালোকে ধুনীয়াকৈ এনেকৈ কৰাৰ পিছতে একেবাৰে শুকাই যাবলৈ নিদিব আৰু তাৰপাছতে মানে হেৰি ধুই দিব ধুনীয়াকৈ 2 মিনিট মান ৰখাৰ পিছত স্ক্ৰাব কৰি 2 মিনিট মান ৰখাৰ পিছতে যদি সময় নাথাকিলে আৰু স্ক্ৰাব কৰাৰ লগে ধুই ল'ব এতিয়া মোৰ ধৰি লওক মানে আপোনালোকক দেখাবৰ কাৰণে কৈছো যে গতিকে মই ধুই আহোঁগে তাৰপিছতে আকৌ আমি কৰিম স্ক্ৰাব কৰাৰ পাছতে মাছাজিং কৰাৰ পাছতে আমি ফেচ পেক লগাম স্ক্ৰাবিং কৰাৰ পাছত মুখখন ভালদৰে ধুই আহিলো এতিয়া মই মাছাজিং কৰিম যিহেতু তাৰ কাৰণে লাগিব আমাক এল'ভেৰা জেল যেহেতু এল'ভেৰা জেলে আমাৰ স্কিনখন ধুনীয়াকৈ হাইড্ৰেট কৰি ৰাখে এতিয়া গৰমৰ দিন আৰু ঘামি থকাৰ ফলত বা মানে বিভিন্ন কাৰণে আমাৰ স্কিনখন আৰু পানী কমকৈ খোৱাৰ ফলত আমাৰ স্কিনখন মানে বহুত বেছি ডিহাইড্ৰেট হৈ পৰে আৰু স্কিনখন বহুত ডেমেজ হৈ যায় সেইকাৰণে মানে এল'ভেৰা জেলটোৱে আমাৰ স্কিনখন ধুনীয়াকৈ হাইড্ৰেট কৰি মইশ্চাৰাইজ কৰি ৰাখে গতিকে এই এল'ভেৰা জেল লৈছো এল'ভেৰা জেল 1 চামুচ লৈছো তাতে মই হাততে লৈ লৈছো দে এটো মানে হাততে ধুনীয়াকৈ লৈ আপোনালোকে মিক্স কৰি ল'ব পাৰিব তাতে আধা চামুচ আলু ৰসটো লৈছো আলু ৰস লৈ পেলাই মানে হে ভালদৰে মিক্স কৰি লৈছো এইখিনি ভালদৰে মিক্স কৰি পেলাই গোটেই মুখখন মানে খুব ধুনীয়াকৈ মানে মাসাজ কৰি লম যেতিয়া মানে মাসাজ কৰিলে আমাৰ স্কিনৰ মানে ব্লাড সাৰ্কুলেশনটো খুব ধুনীয়াকৈ হ'ব আৰু প্ৰথমে লগাই লৈছো গোটেই মুখখনতে মই এখন হাতে ধৰি আছো যে এতিয়া এইখিনি মোৰ অকণমান বেছি হৈ গ'ল বাৰু একো নাই তাৰপিছত আমি ফেচ পেকত যেহেতু ব্যৱহাৰ কৰিম গতিকে এইখিনি ৰাখি যাব আৰু ফেচ পেকৰ কাৰণে আমি এইখিনি ব্যৱহাৰ কৰিম গোটেই মুখখনতে মানে ভালদৰে লগাই লোৱাৰ পাছত খুব ধুনীয়াকৈ সাৰ্কুলাৰ মোচনত গোটেই মুখখন মানে মাসাজ কৰিলে মানে আমাৰ স্কিনখন খুব ধুনীয়া মানে হেলদিও হয় লগতে মানে স্কিনখন খুব ধুনীয়াকৈ মানে গ্লো কৰি থাকে আৰু স্কিনখনৰ ব্লাড সাৰ্কুলেশনটো খুব ধুনীয়া হয় গতিকে মাসাজ কৰিব গোটেই স্কিনখন মানে খুব ধুনীয়াকৈ মাসাজ কৰিব এনেদৰে 1-2 মিনিট মান মানে মাসাজ কৰিব 2 মিনিট মান মানে তাৰপিছত মাসাজ কৰাৰ পাছতে অকণমান সময় থাকিবলৈ দিব তাৰ পাছতে আমি ধুনীয়াকৈ ফেচ পেক লগাম যেহেতু আমি এতিয়া যিখিনি কৰিলো
মানে ক্লিনজিং কৰিলোঁ, স্ক্ৰাবিং কৰিলোঁ, তাৰপাছতে এতিয়া আমি আকৌ মাছাজ কৰিছোঁ। গতিকে আমাৰ স্কিনত মানে যিখিনি মানে বেনিফিটছ আহিলে সেইখিনি লগ কৰিবৰ কাৰণে আমি খুব ধুনীয়াকৈ এটা ফেচ পেক লগাব লাগিব নহয় জানো। গতিকে এতিয়া আমি ফেচ পেকটো লগাবৰ কাৰণে বাকী প্ৰিপেৰেশ্যনখিনি কৰিম। এয়া আমাৰ ধুনীয়াকৈ মাছাজ কৰা হৈ গৈছে। আপোনালোকে খুব ধুনীয়াকৈ মাছাজ কৰিব 2 মিনিটমান। এতিয়া মই বহুত দীঘলীয়া কৰি নাথাকোঁ আৰু অলপ অলপ দেখাই দিছোঁ আপোনালোকক। মাছাজ কৰাৰ পাছতে মুখখন এতিয়া অকণমান মচি ল'ম। তাৰপাছতে এতিয়া আমি ফেচ পেক লগাম। তাৰপিছতে আমি যিহেতু এতিয়া ফেচ পেক লগাম, ফেচ পেক লগাবৰ কাৰণে আমাক এইটো লৈছোঁ মই চন্দনৰ পাউডাৰ। চন্দন পাউডাৰ লাগিব 1 চামুচ। ইয়াত মই 1 চামুচ দিছোঁ। মই আগতেও ভিডিঅ'টো কৰিছিলোঁ, আচলতে ভিডিঅ'টো হেৰি নহ'ল। চন্দন পাউডাৰ দিছোঁ 1 চামুচ। তাৰপিছতে এইটো দিছোঁ কস্তুৰী হালধি। এইটো কস্তুৰী হালধি এইটো মানে টেমাটোত ভৰাই থৈছোঁ আৰু কস্তুৰী হালধি দিছোঁ আধা চামুচ। আপোনালোকে কস্তুৰী হালধি নাথাকিলে খোৱা হালধিও দিব পাৰে, কিন্তু অলপমান এচুকুটমান দিব, যিহেতু খোৱা হালধিয়ে আমাৰ স্কিনত মানে অকণমান হালধীয়া কৰি ৰাখে যে, সেইকাৰণে আপোনালোকে মানে অকণমান দিব আৰু খোৱা হালধি। তাৰপাছতে দিছোঁ এল'ভেৰা জেল। এল'ভেৰা জেল আধা চামুচ দিছোঁ। এল'ভেৰা জেল দিয়াৰ পাছতে এইখিনি গোটেইখিনি মিক্স কৰিবৰ কাৰণে আমাৰ ওচৰত যিখিনি আলুৰ ৰস আছিলে সেই আলুৰ ৰসখিনি ভালদৰে দি পেলাই মিক্স কৰি লৈছোঁ। আচলতে মই প্ৰথমে যেতিয়া মানে এইখিনি পেষ্টটো বনাইছিলোঁ তেতিয়া মানে হেৰি হ'ল, ভিডিঅ'টো নহ'ল আচলতে, থাকি গ'ল কৰিবলৈ, সেইকাৰণে মই এতিয়া আকৌ কৈ দিছোঁ আৰু যিহেতু আমাৰ মানে চন্দনৰ পাউডাৰটোৱে আমাৰ স্কিনখন বহুত বেছি একদম ৰিলেক্স আকৌ কুল কৰি ৰাখে, যিহেতু এতিয়া গৰমৰ দিন। আৰু মানে কস্তুৰী হালধিটো মানে দিলে কি হয়, আমাৰ স্কিনত ধৰি লওক এণ্টিছেপ্টিকৰ কাম কৰে। যদি মুখত পিম্পলছ আছে বা কিবাকিবি মানে ডেমেজ আছে সেই গোটেইখিনি ৰিপেয়াৰ কৰাত সহায় কৰে। আৰু এল'ভেৰা জেলটো ক'বই নালাগে, আমাৰ স্কিনখন হাইড্ৰেট কৰি মইশ্চাৰাইজ কৰি ৰাখে। তাৰপিছতে আলুৰ ৰসখিনি দিছোঁ আৰু আলুৰ ৰস, যিহেতু আলু ৰসৰ ফেচিয়েল কৰি আছোঁ গতিকে আলু ৰসটো লাগিবই। তাৰপিছতে এটা স্মুথ পেষ্ট বনাই লোৱাৰ পাছতে গোটেই মুখখনত খুব ধুনীয়াকৈ এটা প্ৰথমে পাতলা লেয়াৰ লগাই ল'ব। এনেকৈ ধুনীয়াকৈ মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ পাতলা লেয়াৰ এটা লগাই ল'ব গোটেই মুখখনতে। খুব ধুনীয়াকৈ এটা পাতলা লেয়াৰ লগাই ল'ব। তাৰপিছতে খুব ধুনীয়াকৈ একদম ডাঠকৈ এটা লগাই দিব গোটেই মুখখনতে। এয়া এনেদৰে লগোৱাৰ পাছত এইখিনি প্ৰায় মানে হেৰি হোৱালৈকে ৰাখিব, মানে অলপ অলপ শুকুৱাকৈ ৰাখিব। একেবাৰে মানে ড্ৰাইকৈ শুকাই যোৱালৈকে নাৰাখিব, তেতিয়া আকৌ মানে অকণমান স্কিনখন বেছি টানি টানি ধৰা নিচিনা হ'ব। এইখিনি মানে শুকুৱালৈকে ৰাখিব। ৰখাৰ পাছত মানে ধুনীয়াকৈ ধুই দিব মুখখন। তাৰপিছতে আপোনালোকে চাব মানে কিমান এটা ভাল ৰিজাল্ট পাব। আপোনালোকে পাহৰিয়ে যাব যে ঘৰতে কৰিছিলে নে পাৰ্লাৰতে কৰিছিলে নে ফেচিয়েল। মানে খুব ভাল এটা ৰিজাল্ট পাব। আৰু মানে মই যিহেতু কৰি ভাল ৰিজাল্ট পাইছোঁ সেইকাৰণে আপোনালোকৰ লগত আচলতে শ্বেয়াৰ কৰিব পাৰিছোঁ। এতিয়া যিহেতু মই 10 মিনিট ৰাখিলে আকৌ ভিডিঅ'টো বহুত দীঘল হৈ যাব যে, গতিকে মই ভাবিছোঁ ভিডিঅ'টো সোনকালে মানে শেষ কৰি দিওঁ, তেতিয়া মানে অলপ ভিডিঅ'টো ছুটি হ'লে আপোনালোকে চায়ো ভাল পাব নহয় জানো। গতিকে অকণমান মোহাৰি দেখুৱাওঁ দেই মই আপোনালোকক, ওচৰৰ পৰা অকণমান মোহাৰি দেখুৱাওঁ। সেয়া চাওক, খুব মানে ভাল ৰিজাল্ট এটা পোৱা যায়, মানে খুব ভাল হয় আচলতে। গোটেই মুখখনতে মানে মই টিচু পেপাৰ সহায়েৰে মোহাৰি লৈছোঁ। আপোনালোকে শুকালে আৰু মানে ধুনীয়াকৈ মানে ধুই ল'ব আৰু ঠাণ্ডা পানীৰ সহায়েৰে মুখখন ধুনীয়াকৈ ধুই ল'ব। তাৰপাছতে আৰু ধুনীয়াকৈ মইশ্চাৰাইজাৰ মানে লগাব। তাৰপাছতে যদি মানে দিনত হৈ আছে তেতিয়াহ'লে ছানস্ক্ৰীম লগাব। যদি ৰাতি কৰি আছে মানে যি মানে নাইট ক্ৰীম ব্যৱহাৰ কৰে নাইট ক্ৰীম লগাব পাৰে, যি ব্যৱহাৰ কৰে আৰু তেনেকৈ মানে কৰিব পাৰে। বা ক'ৰবালৈ যোৱাৰ আগত যদি কৰি আছে তেতিয়াহ'লে ধুনীয়াকৈ মেকআপ চেকআপ লাইটকৈ মেকআপ চেকআপ অকণমান কৰি গ'লে আপোনালোকক সুধিব মানে বা স্কিনখন ইমান গ্ল' কৰিছে। এইটো আপোনালোকে সপ্তাহত এদিনকৈ হ'লেও কৰিবলৈ ট্ৰাই কৰিবচোন, খুব ভাল ৰিজাল্ট পাব, মানে খুব ভাল হয়। সেইকাৰণে আপোনালোকৰ লগত আৰু শ্বেয়াৰ কৰিলোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। যদি আপোনালোকে ফেচবুকত চাই আছে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো মোৰ মানে ছাবস্ক্ৰাইব কৰি দিব দেই, একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মানে ন'টিফিকেশ্যন আইকনটো অন কৰি দিব, তেতিয়াহে আকৌ মানে মই আহিছোঁ বুলি গম পাব নহয় জানো। নহ'লে আকৌ কেনেকৈনো গম পাব আপোনালোকে, মই যিহেতু নতুন হয় গতিকে কেনেকৈনো গম পাব মই আহিছোঁ বুলি। গতিকে আজিলৈ আহোঁ, বাই।